নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আৰু আজি আমি গৈ আছোঁ দুলিয়াজান। হঠাৎ প্লেনিং কৰা হ'ল আৰু তেখেতৰ ঘৰত আপুনি যদি ডগ লভাৰৰ ভিডিঅ'টো আপোনাৰ কাৰণে বহুত ইণ্টাৰেষ্টিং হ'ব। আৰু দাদাজনৰ ঘৰত নতুন কেইটামান ব্ৰীড আনিছে, ডগ ব্ৰীড। আগতেও গৈছোঁ কিন্তু ভিডিঅ' কৰা নাছিলোঁ। আজি ভিডিঅ' কৰিম আৰু আপোনালোকক নিশ্চয় দেখুৱাম। কেনেকুৱা লাগিলে জনাব। যদি ভাল পায় লাইক এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আমি আহি বৰ্তমান পাই গ'লোঁ সেই নপুখুৰী পাৰ্ক তিনিচুকীয়াৰ। খনৰ চাউণ্ডত একোৱে শুনা নাছিল। মই আহি পেলাই যেতিয়া ভিডিঅ'টো প্লে' কৰিলোঁ আৰু সেইটো কাৰণে এক্সট্ৰাকৈ ভইচ দিবলগীয়া হ'ল। গতিকে চাই থাকক ভিডিঅ'টো। আৰু আমি আহি পাই গ'লোঁ আমাৰ তিনিচুকীয়াৰ টিলিঙা মন্দিৰ। আহি পাই গ'লেহি মৃন্ময়দাহঁতৰ ঘৰ। আৰু এইটো হৈছে মৃন্ময়দাৰ বছ, মিষ্টাৰ বছ লেব্ৰেডৰ। আৰু এইটো বহুতে চিনি পায়, বহুতৰ ঘৰত থাকে। ই হৈছে ডেভিল কেম্প কৰিছোঁ ব্ৰীড। আৰু আছে মৃন্ময়দাৰ দুটা, এটা মেল এণ্ড ফিমেল ডগো আৰ্জেণ্টিনো। এই পূৰা কাণ ক্ৰপ, এই হৈছে কুইনী। আৰু এফালে আছে মৃন্ময়দাৰ কিং। আৰু এইকেইটা মৃন্ময়দাৰ টাৰ্কি। আৰু এয়া হৈছে মৃন্ময়দাৰ গৌৰী গেষ্ট হাউচ। দুলিয়াজান যদি কেতিয়াবা আপোনালোকে আহে, থাকিবলগীয়া হয়, আপোনালোকে ইয়াত থাকিব পাৰে। আৰু ইয়াৰ ভিউটো চাওক। আৰু এইখন হৈছে মৃন্ময়দাৰ পেট শ্বপ। আজি বন্ধ আছিল, সেইটো কাৰণে দেখুৱাব নোৱাৰিলোঁ পেট শ্বপখন। আৰু আহি আমি পাই গ'লোঁ এতিয়া তিনিচুকীয়া। আৰু তাত বেছি টাইম আমি নকৰিলোঁ, কাৰণ যিহেতু মৃন্ময়দা ব্যস্ত আছিলে আৰু লগৰটোৰো এফালে যাবলগীয়া আছিলে। আৰু ইয়াত তিনিচুকীয়া আজি গণেশ পূজা, যিহেতু ভাচন, হাতী লৈ তেওঁলোকে ভাচন কৰিবলৈ গৈ আছে। আৰু যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি ভিডিঅ'টো ইমানো ভালকৈ কৰিব নোৱাৰিলোঁ, যিহেতু আজি ইমান প্লেনিং নাছিলে, হঠাৎ গ'লোঁ। গোটেই মৃন্ময়দাৰ ঘৰত যোৱা কথাই আছিলে। গতিকে যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।